স্বাগতম জনাইছো সকলোকে। আজি আমি জৱাহৰ নৱোদয় বাছনি পৰীক্ষাৰ 2021 চনৰ পাটিগণিতৰ প্ৰশ্ন কাকতটো চাম, ঠিক আছে? আশা কৰিছো তোমালোকে মনোযোগ দি চাবা। তো বলা আমি আৰম্ভ কৰো, ঠিক আছে? খণ্ড 2 পাটিগণিতৰ খণ্ডটো 2 হয়, হ্যাঁ? পাটিগণিত পৰীক্ষা। ঠিক আছে, প্ৰত্যেক প্ৰশ্নৰ বাবে 4টা ABCD হিচাপে সম্ভাব্য উত্তৰ দিয়া হৈছে। ইয়াৰে কেৱল এটাহে উত্তৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যা সংলগ্ন বৃত্তটো কলা কৰা। তোমালোক কি OMR শীট দিয়া হ'ব, ঠিক আছে? আৰম্ভ কৰোঁ আমি। 41 2,02,000ক অংকৰ সহায়ত লিখিলে হ'ব। কি 2,02,000। এতিয়া 2,02,000 কেনেকৈ লিখিবা? 2 লাখ আৰু কি 2,000। 2 লাখ হ'ল 2,000, এইটোই হ'ব না? 2 লাখ কমা হ'ব, আকৌ 2,000ত কমা হ'ব। তেনেহ'লে চোৱা উত্তৰটো ক'ত আছে। আমাৰ এনসাৰটো হ'ব C নম্বৰ। বুজি পালা? এখন ইজি আছিল ন? এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 42 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আৰু 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাৰ পাৰ্থক্য। কি কৈছে? 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম 6টা অংক বিশিষ্ট। তেনেহ'লে 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম কি হ'ব? 1 0 0 0 4টা 5টা 6টা 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম লিখিলোঁ। এতিয়া কৈছে কি 4টা অংক বিশিষ্ট বৃহত্তম। 4টা অংক বিশিষ্ট বৃহত্তম, তেনেহ'লে 9 9 9 9। এতিয়া কৈছে দুয়োটাৰ মাজত পাৰ্থক্য, সংখ্যাৰ পাৰ্থক্য কি, ডিফাৰেন্সটো কি? তেনেহ'লে আমি মাইনাছ কৰিম। মাইনাছ কৰিলে 10ৰ পৰা নগ'লে 1 0 0 0 9। এনসাৰটো হ'ব আমাৰ কি 9,000,001। এনসাৰটো হৈ যাব C নম্বৰটো 9,000,001। ঠিক আছে, বুজি পালা এখন? নেক্সট কুৱেশ্যন লৈ আহা। কুৱেশ্যন নম্বৰ 42 আমি কৰিলোঁ। এতিয়া চোৱা, ইয়াতে কি কৈছে? এতৰ মান, মানে এইটো তোমাৰ বদমাছ নিয়মত কৰিব লাগে। তেনেহ'লে 13 প্লাছ ব্ৰেকেটৰ মাজত আছে 6 × 7 কৰা। তেনেহ'লে 42 হ'ব। ডিভাইডেড 11 × 3 33 হ'ব। মাইনাছ 12 মাইনাছ 4 × 2। আমাৰ আগত কি কৰিব লাগিব? ব্ৰেকেট হ'লেও ব্ৰেকেটৰ মাজত মাল্টিপ্লিকেশ্যনটো আগত কৰিব লাগিব। তেনেহ'লে 4 × 2 কিমান হ'ব? 8 হ'ব। বুজি পালা? তেনেহ'লে 13 প্লাছ 42 হ'ব 55 ডিভাইডেড 33 মাইনাছ 12 মাইনাছ 8 কিমান হ'ব? 4। এতিয়া আমাৰ কি কৰিব লাগিব? ডিভাইডৰ আগত কাম কৰিব লাগিব, ডিভিজনটো। বদমাছত ডিভিজনটো আগত আহে। তেনেহ'লে 3 × 2 থাকি যাব 55 ডিভাইডেড বাই 33 মাইনাছ 4। এইবাৰ 3 যাব ইয়াৰ মাজত কিমান বাৰ? 3 বাৰ। 3 যাব ইয়াৰ মাজত কিমান বাৰ? 3 যাব 11 টাইমছ। 11 যাব 55ৰ মাজত 5 টাইমছ। তেনেহ'লে 5 মাইনাছ 4, শেষত আমাৰ এনসাৰটো হ'ব 1। বুজি পালা এখন? আমাৰ এনসাৰটো কি হৈ যাব? 1B। নেক্সট কুৱেশ্যন লৈ আহা। কুৱেশ্যন নম্বৰ 44। প্ৰথম 4টা মৌলিক সংখ্যাৰ যোগফল কিমান? এইটো একেবাৰে ইজি। প্ৰথম 4টা মৌলিক সংখ্যা কি কি? 2 3 5 7। যোগ কৰা। 5 5 10 7 17। এনসাৰটো আমাৰ 17 হৈ যাব। এনসাৰটো কি? 17 D। বুজি পালা এখন? এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 45। কুৱেশ্যন নম্বৰ কি? 45। ইয়াত কি কৈছে? ইয়াৰ সমতুল্য দশমিক সংখ্যাটো কি?
আচ্ছা দশমিক 12টো গোটেইকেইটা দিয়া আছে ইয়াতে 12 আছে 12 আছে 12 আছে 12 আছে তেনেহলে আমাৰ কেৱল 1/16 টো কৰিব লাগে 1/16 মানে কি এনেকুৱা ভাগ কৰা তেনেহলে 16 1 ভাগ না যায় শূন্য দিয়া ইয়াতে এটা দশমিক দিয়া তথাপি ভাগ না যায় তেনেহলে কি কৰিম আৰু এটা শূন্য দিম আৰু ইয়াতে এটা শূন্য দিম তেনেহলে 16 ৰ 5 গুণ কি 80 16 6 গুণ 96 কিমান নামি আহিব 4 আৰু এটা শূন্য দিয়া 16 ৰ 2 গুণ 32 32 8 আৰু এটা শূন্য দিয়া 16 ৰ 5 গুণ 80 হৈ গ'ল আমাৰ এনসারটো কি হল 0.0625 0.0625 এনসারটো হৈ যাব আমাৰ সি নম্বৰটো 12.0625 ঠিক আছে এতিয়া আহি যাব কোৱেশ্চন নম্বৰ 46 কোৱেশ্চন নম্বৰ 46 কোনটো সংখ্যা 4 8 আৰু 6 ৰ গুণিতক তলত দিয়া কোনটো সংখ্যা এই চাৰিটাৰ মাজত এই গোটেইকেইটা সংখ্যাৰে ভাগ যাব মানে বুজি পালা এতিয়া আমি কি কৰিম প্ৰথমে সোৱা ইয়াতে 9 আছে ইয়াতে 9 আছে এবাৰ যদি 9 থাকে তেনেহলে সেই সংখ্যাটোক তো 2 দি ভাগ না যাব 2 দি যদি ভাগ না যায় তেনেহলে 4 দি ভাগ না যাব ঠিক আছে এই কারণে আমাৰ বি আৰু ডি টু নহব বাকি থাকিল এ আৰু সি এবাৰ দুয়োটাক প্ৰথমে 4 দি ভাগ দিছোৱা 396 4 4 9 গুণ 36 36 4 9 গুণ 36 4 দি গল এবাৰ 8 দিছোৱা 396 8 দি কিমান বাৰ যাব 8 4 গুণ 32 32 76 8 9 গুণ 72 72 আমার ভাগ শেষ 4 ওলাল এই কারণে আমার কি হবো 8 দি তো ভাগ নগল এই নম্বরটো তেনেহলে এই নম্বরটো নহব শেষত আমার এনসারটো তেনেহলে কি হবো সি নম্বরটো আমার এনসার হৈ যাব বুজি পালা তিনিটা আমার অপশন ক্যান্সেল হৈ গল তেনেহলে শেষত আমার যেটো বাকি আছে হেটো এনসার হৈ যাব এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 47 কোৱেশ্চন নম্বৰ কি 47 কোনটো বৃহত্তম সংখ্যাৰে 270 আৰু 426 হৰণ কৰিলে প্ৰত্যেক বাৰতে ভাগ শেষ হিচাপে 6 থাকিব মানে কৈছে তলৰ চাৰিটা অপচনৰ পৰা কোনটো দি ভাগ কৰিলে ভাগ শেষ হিচাপে 6 থাকি যাব এতিয়া চোৱা 270 আৰু 426 এতিয়া আমি কি কৰিম 6 মাইনাস কৰিম যেহেতু ভাগ শেষ কি থাকে 6 থাকে যেতিয়া আমি 6 মাইনাস কৰিম যেটো আমাৰ উত্তৰ ওলাব হেইটুক যদি এই চাৰিটা দি ভাগ যায় আমাৰ হেতু आंसर হৈ যাব তেনেহলে সোৱা কিমান 6 মাইনাস কৰা 6 মাইনাস কৰিলে হ'ব 264 ইটো হ'ব কি 420 এতে দুইটা সংখ্যাক তলৰ কোনটো দি ভাগ যাব ঠিক আছে এতিয়া সোৱা সম্পূৰ্ণ ৰূপে ভাগ যাব লাগিব তেনেহলে 12 দি সোৱা 12 264 12 দি কিমান বাৰ যাব 12 2 গুণ 12 2 গুণ 24 12 2 গুণ 24 22 বাৰ ঠিক আছে 420 12 দি 12 2 গুণ 24 24 আচ্ছা 12 3 গুণ 36 ইয়াতে থাকিল কিমান 4 আৰু 2 60 12 5 গুণ 60 আমাৰ 35 ওলাল মানে এটো সম্পূৰ্ণৰূপে ভাগ গল এতিয়া বাকি কেইটাৰে ভাগ না 30 দিতো না যাব কাৰণ শূন্য আছে শূন্য থাকিলে আমাৰ 264 ক ভাগ না যাব 112 এইটুক না যাব ঠিক আছে তেনেহলে শেষত আমাৰ आंसरটো কি হৈ যাব এ নম্বৰটো आंसर হৈ যাব 12 দি আমাৰ ভাগ গল দুয়োটাকে এতিয়া যেতিয়া তুমি এই সংখ্যাটোক ভাগ কৰিবা 12 দি তেতিয়া আমাৰ কি হ'ব
6 ভাগ হেক হিচাপে থাকিব কাৰণ কি কাৰণ আমি 6 টু মাইনাস কৰিছিলো তাৰ পাছত হে ভাগ কৰি চালো তেনেহলে এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 48 এত আৰু ইমানৰ যোগফল কিমান হ'ব মানে এটো সহজ একেবাৰে যোগ কৰিব দিছে 7.7 7.07 7.007 77.0077 এটো যোগ কৰিব লাগে তেনেহলে সোয়া 7 হাতি থাকিব 7 7 14 14 4 বাকি 1 7 আৰু 1 8 7 দশমিক 7 4 গুণ 28 8 2 বাকি 7 8 9 98.7847 98.7847 98.7847 বি নম্বৰটো আমাৰ আনসারটো বি নম্বৰ হৈ যাব বুজি পালা এখন কেৱল এখন খালি কি যোগ কৰিব লাগে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 49 হৰল কৰিলে এতৰ আসন্ন মান হ'ব মানে নিকটতম মান যেটো আসন্ন মান তেনেহলে সোয়া এইখিনি পূৰণ কৰিব লাগিব তাৰ পাছত আমাৰ এনসারটো চাব লাগে না তেনেহলে সোয়া প্ৰথমে আমি পূৰণটো কৰিলো 3.003 into 15 5 3 গুণ 15 5 1 0 1 0 5 3 গুণ 15 3003 54054 তিনি ঘৰ আগত দশমিক 45 পয়েন্ট তেনেহলে আমাৰ এখিনি মান হল 45 পয়েন্ট আর গুটি গিটা যোগ করা 45.045 প্লাস কিমান 0.0123 5.002575 গুটি গিটা যোগ করা ইয়াতে 5 থাকিল 7 538 22 4 আৰু 5 কিমান হ'ব 9 4150 55 কিমান হ'ব 10 শূন্য 1 বাকি 4 1 5 50 তেনেহলে হেকত আমাৰ আনসারটো কি হৈ যাব নিকটতম গৈছে যেহেতু আসন্ন মান মানে c2 হৈ যাব 50 আমাৰ ওলাইছে আনসার বুজি পালা এখন কেৱল যোগে আছিল ধৰি লোৱা নেক্সট কোৱেশ্চন লৈ আহি যোৱা কোৱেশ্চন নম্বৰ 50 এখন ৰেলগাড়ীয়ে ৰাতিপুৱা 8টা কিমান 15 বজাত দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি কি 2টা 30 বজাত আজমিৰত উপনীত হয় দিল্লীৰ পৰা আজমিৰত উপনীত হ'বলৈ ৰেলগাড়ীখনক লগা মুঠ সময় কেৱল এটো সময়টো যোগ কৰিব লাগে তেনেহলে ধৰি লোৱা এখন ঘড়ী কিমানটা 8টা 15 বজাত আৰম্ভ কৰিছে ইয়াতে ঠিক আছে আৰু যাই কেইটা বজাত পাইছে 2টা 30 বজাত ইয়াতে এটো 12 to 9 to 3 6 তেনেহলে সোয়া 12টা বজাৰ পাছত কিমান 2 ঘন্টা কি 2 ঘন্টা 30 মিনিট আৰু 12 বজাৰ আগত কিমান 3 ঘন্টা আৰু হল 45 মিনিট তেনেহলে 3 ঘন্টা আৰু কিমান 45 মিনিট এতে এটো আমাৰ সদায় যেনেকৈ যোগ কৰে হেনেকৈ যোগ নহব কাৰণ আমাৰ কি 60 মিনিটত 1 ঘন্টা ঠিক আছে ইয়াতে কি হ'ব 5 তো আহি যাব ইয়াতে 30 আৰু যদি 45 যোগ কৰা কিমান হ'ব 30 75 হৈ যাব 75 হৈ যাব এবাৰ 75 ৰ পৰা 60 মাইনাস কৰা কাৰণ 60 মিনিটত কি 1 ঘন্টা থাকি যাব 15 তেনেহলে 1 ঘন্টা 15 ইয়াতে 15 রাখা আৰু 1 ঘন্টা যে হল 2 3
আৰু যে 1 ঘণ্টা হ'ল 60 মিনিটত সেইটো ইয়াতে যোগ হৈ যাব তেনে 6 ঘণ্টা 15 মিনিট 6 ঘণ্টা 15 মিনিট মানে আমাৰ এনসারটো বি হৈ যাব বুজি পালা এখন যোগ কৰোতে আমাৰ কি কৰিব লাগিব ইয়াতে যে 30 আছে আৰু ইয়াতে 30 লৈ 60 মিনিট হ'ব 60 মিনিট হলে 1 ঘণ্টা হ'ব 1 ঘণ্টা বাকি ৰখা ইয়াতে 2 + 3 5 হ'ল 5 আৰু এই বাকি যে ৰাখিলে এটো প্লাস কৰা 6 হ'ব আৰু ইয়াতে ইয়াৰ পৰা কি 15 মিনিট বাকি থাকিব বুজি পালা এখন এতিয়া হিজোৱা কোৱেশ্চন নম্বৰ 51 এখন খেলৰ বাবে আধা ঘণ্টা সময় ধাৰ্য কৰা হয় এই নিৰ্ধাৰিত সময়ৰ 10 ভাগৰ অংশ বিৰতিৰ সময় হিচাপে ধাৰ্য কৰা হয় বিৰতিৰ সময় হিচাপে কিমান মিনিট সময় ধাৰ্য কৰা হয় এতিয়া চোৱা আধা ঘণ্টা ইয়াতে কি কৈছে আধা ঘণ্টা মানে 30 মিনিট 30 মিনিট ঠিক আছে তাৰে কি 30 মিনিটৰ কিমান 10 ভাগৰ 1 ভাগ তেনে হলে 0 ক্যান্সেল 3 মিনিট আমাৰ এনসারটো কি হৈ যাব 3 মিনিট তো কেৱল 10 ভাগৰ 1 ভাগ ওলাব লাগে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 52 কোৱেশ্চন নম্বৰ 52 যদি a by 25 equal to 196 divided by a হয় তেন্তে a এর মান এটো কেৱল সিম্পলিফাই কৰিব লাগে কেনেকৈ কৰিবা এতিয়া চোৱা a by 25 equal to 196 by a এটো কেনেকুৱা পূৰণ হ'ব ক্ৰস মাল্টিপ্লিকেশন a into a হ'ব আৰু 25 into 196 হ'ব তেনেহলে কেনেকৈ কৰিবা a into a equal to 25 into 196 ঠিক আছে a into a কি হ'ব a স্কয়ার হ'ব এটো কিমান 25 into 196 ৰাখি দিয়া এতিয়া a টু কি কৰিবা যেতিয়া তোমাৰ স্কয়ারটো ইফালে যাব কি হৈ যাব ৰুট হৈ যাব তেনেহলে 25 into 196 ঠিক আছে এতিয়া 25 কিহৰ স্কয়ার ৰুট 25 এর স্কয়ার রুট কিমান 5 আর 196 এর স্কয়ার রুট কিমান 14 বুঝি পালা এখন তেনে হলে আমার এর ভ্যালুটো কিমান হৈ যাব 5 into 14 তেনে হলে a ইকুয়াল টু কি হ'ব 14 এর 5 গুণ 70 a ইকুয়াল টু 70 হৈ যাব आंसरটো আমাৰ বি নম্বৰত দি আছে বুজি পালা এখন नेक्स्ट क्वेश्चन লৈ আহি যোৱা ইয়াতে কি কৈছে 53 নম্বৰ क्वेश्चन এটা বস্তু 7500 টাকাত ক্ৰয় কৰে মানে কিনা দাম 8400 টাকাত বিক্ৰী কৰা হয় লাভৰ শতাংশ হৈছে লাভৰ শতাংশ ওলোৱাৰ আগত তোমাৰ লাভ কিমান হেতু উলিয়াব লাগে তেনে হলে 8400 টাকাত বিক্ৰী কৰিছে আৰু কিনিছে কিমান 7500 টাকাত কিমান হ'ব 00 14 পৰা 5 গলে 9 900 টাকা কি এটো লাভ ঠিক আছে লাভ কিমান হল 900 টাকা এতিয়া লাভৰ শতাংশ কেনেকৈ ওলাবা লাভৰ শতাংশ কি ওপৰত থাকিব লাভ তলত থাকিব কিনা দাম পূৰণ 100 ঠিক আছে এতিয়া চোৱা লাভ কিমান 900 টাকা কিনা দাম কিমান আছিল এইটো কিনা দাম 7500 পূৰণ 100 এতিয়া দুটা শূন্য কাটি দিয়া ঠিক আছে এবাৰ 25 যাব কিমান বার 3 বার 25 যাব 4 বার 3 যাব 9 এর মাজত কিমান বার 3 বার তেনে হলে 3 into 4 4 3 গুণ 12 12% হ'ব সেই নম্বরটা আমার आंसर 12% ঠিক আছে আই যোৱা কোশ্চেন নম্বৰ 54 a
ক্যামেরা এটা ইয়ার তালিকাভুক্ত মূল্যর এত অংশ দামত ক্রয় কৰি তালিকাভুক্ত মূল্যতকৈ 20% অধিক দামত বিক্রি কৰে এর লাভৰ শতাংশ কিমান এজন ব্যক্তি ধৰি লোৱা এটা ক্যামেৰা কিনে কিমান দামত কিনে যেটো দাম লিখা থাকে তার 4/3 ভাগ দামত কিনে আচ্ছা কিনি আকৌ হেটো বিক্রি কৰে কিমান 20% অধিক দামত মানে 20% যেটো দাম লিখা থাকে তাতকৈ 20% বেশি দামত বিক্রি করে তেনেহলে এর লাভৰ শতাংশ কিমান তেনেহলে এর লাভ কিমান শতাংশ লাভৰ শতাংশ কিমান তেনেহলে ধৰি লোৱা তালিকাভুক্ত মূল্য দাম হল x আমি ধৰি লিলো তাতে লিখা আছে এতিয়া কি কৈছে x ৰ কিমান শতাংশ 3/4 x তেনেহলে 3x/4 ইমান টকাত তেও কিনিছে বস্তুটো এবাৰ বিক্রি কি কৰিছে যিমান দাম লিখা আছে তাতকৈ 20% বেশি মানে লিখা আছিল x plus 20% of x x or 20% তেনেহলে x plus 20% যেতিয়া তুমি উঠাই দিবা তলত 100 মাৰা into x তেনেহলে 0 কাটা 5 তেনেহলে x plus x/5 সমান সমান 5x plus x তলত 5 6x/5 এটো হল তার কি বেচা দাম তেওঁৰ বেচা দাম তেনেহলে লাভ কিমান হ'ব বেচা দামটো কিমান হল 6x/5 এতিয়া আমি কি কৰিম বেচা দামৰ পৰা কিনা দামটো হল এটো কিনা দামটো মাইনাস কৰিম আমাৰ লাভটো ওলাই যাব তেনেহলে লাভ সমান সমান বেচা দাম আছিল 6x/5 minus 3x/4 4 5 গুণ 20 5 যাব 4 বার 4 6 গুণ 24x minus 4 যাব 5 বার 5 3 গুণ 15x equal to 9x/20 এটো হল তার কি লাভ এতিয়া আমি কি কৰিম লাভৰ শতাংশ উলিয়াব লাগে লাভৰ শতাংশ তো সাগে গমে পোৱা কেনেকৈ লাভৰ শতাংশ সমান সমান ওপৰত থাকিব কি লাভটো তলত থাকিব কিনা দাম তলত থাকিব কিনা দাম পূৰণ 100 তেনেহলে সোয়া লাভ কিমান আছিল লাভটো হল ইটো 9x divided by 20 ভাগ কি কিনা দাম কিমান 3x divided by 4 into 100 বুঝিবালা এতিয়া কি কৰিবা এই যে তলৰ 20 টো আছে এটো তলত আহি যাব আৰু তলৰ যে 4 আছে এটো ওপৰলৈ উঠি যাব তেনেহলে কি হ'ব 9x তো আছে into 4 তলৰ পৰা ওপৰত উঠি গল তলত তো 3x আছে ওপৰৰ 20 যেটো আছে এটো তলত আহি যাব into ইয়াতে 100 হ'ব 100 তেনেহলে 3x কিমান বার যাব 3x 3 বার যাব 4 যাব কিমান বার 4 5 গুণ 20 5 যাব ইয়াৰ মাজত 20 বার তেনেহলে 3 into 20 equal to কিমান হ'ব 60 60% লাভ তো বহুত দীঘল আছিল ন এখন তোমাৰ এনসারটো ওলাই গল কিমান 60 বুজি পালা এর কি লাভৰ শতাংশ কিমান 60% এতিয়া আহি যোৱা কোৱেশ্চন নাম্বাৰ 55 তলত দিয়া ৰাশিটোৰ আসন্ন মান উলিওৱা পূৰ্ণ সংখ্যাত এতিয়া 349 into 51 plus 632 divided by 31 তেনেহলে আমাৰ যোগ কৰাৰ আগত পূৰণটো আৰু হৰণটো কৰি লও 349 into কিমান into 51 51 তেনেহলে 1 9 যাব 4 যাব 3
ইনটু 5 দি 5 9 গুণ 45 5 4 বাকি 5 4 গুণ 20 আর 4 24 4 2 বাকি 5 3 গুণ 15 16 17 তেনেহলে 9 9 7 7 1 আর এইটো চোৱা 632 ডিভাইডেড বাই 31 আমার নিকটতম মান কৈছে যেহেতু সেইকাৰণে আমি কি কৰিম 630 কৰিম এইটো তলত 30 কৰিম 31 উপর শূন্য শূন্য ক্যান্সেল 3 দি 3 2 গুণ 6 3 1 গুণ 3 তেনেহলে কিমান হল 21 তেনেহলে মাজত আমাৰ যোগ চিহ্ন আছে তেনেহলে দুইটা আমি কি কৰিম যোগ কৰিম 21 তেনেহলে কি পাবো 9 1 0 9 10 11 1 7 আর 1 8 7 1 178 আমার ওলাই গল তেনেহলে 178 10 আর 21 নিকটতম মান যেহেতু এখন আমার অ্যান্সারটা কি হয়ে যাব সি নম্বরটা হয়ে যাব 17821 187 ডাঙৰ হৈ যাব 175 টো আকৌ কম হৈ যাব 178 টোৰ কাৰণে এইটো আমাৰ সি নম্বৰটো হৈ গল বুজি পেলাই এখন নিকটতম মান এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 56 এক নিৰ্দিষ্ট পৰিমাণৰ ধন সৰল সুতত 16 বছৰত দুগুণ হ'ব বছৰি সুতৰ হাৰ কিমান এতিয়া চোৱা আমাৰ টি টো দিয়াই আছে 16 বছৰ তোমার আর হুদিছে এতিয়া কি কৈছে 16 বছৰত যেটো তোমার কি থাকে মূলধন থাকে হেতু কি দুগুণ হ'ব তেনেহলে পি টু কি হৈ যাব দুগুণ হৈ যাব তেনেহলে পি যদি পি থাকে 16 বছৰত 2p হ'ব এতিয়া p - 2p - যদি p কৰা কিমান হ'ব p মানে আমাৰ সূত্ৰ কিমান হৈ যাব p বুজি পালা মূলধন আমার পি সূত্র পি 16 বছৰত তেনেহলে সূত সমান সমান পি আর টি ভাগ 100 মূলধন আমার সূত্র আমার পি আর পি টো আমার পি ধরা যেহেতু আমি পি ধরি কৰিছো আর টো আমাক ওলাব লাগে আর টো রাখি দিয়ে টি টু কি 16 বছৰ তলত 100 এতিয়া এই p2 যেতিয়া তুমি ইফালে আনিবা তলত আহি যাব এটো কাটি যাব 1 থাকি যাব ইয়াতে ইয়া আর এই দুটা এইফালে লৈ আহা তেনেহলে r2 থাকি যাব ইফালে কি হৈ যাব 100 টু ওপৰত উঠি যাব 16 টু তলত যাব তেনেহলে 4 দি গলে 4 বার 4 দি যাব 25 বার তেনেহলে r ইকুয়াল টু কিমান হল 25 ডিভাইডেড বাই 4 বুজি পালা 25 divided by 4 4 6 গুণ 24 1 বাকি শূন্য দিয়া দশমিক দিয়া 4 2 গুণ আচ্ছা দশমিকত দিয়া নাই তেনেহলে 6 হ'ব তার পাছত আমাৰ কি হ'ব 6 বাকি থাকিল কিমান আমাৰ 1 6 1/4% অ্যান্সারটো আমাৰ কি হৈ যাব 6 1/4% বি নম্বৰটো আমাৰ অ্যান্সাৰ হৈ যাব বুজি পালা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 57 ইয়াত কি কৈছে যদি এটা সমকোণী ত্ৰিভুজৰ দুটা লম্ব বাহুৰ মাপ 5 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ পৰিসীমা হ'ব কি কৈছে সমকোণী এইটো ত্ৰিভুজ কি কৈছে লম্ব দুটাৰ বাহুৰ মাপ এইটো মানে 5 আৰু এইটো 12 সেন্টিমিটার দুইটা সেন্টিমিটার এতিয়া কৈছে পৰিসীমা হ'বলৈ হলে আমাৰ তিনিটা বাহুৰ মাপ লাগিব তেনেহলে আমাৰ এই দীঘল যেটো বাহু আছে হেইটোৰ মাপ লাগে তেনেহলে আমি কি কৰিম পাইথাগোৰাছ থিওৰাম দি 5 স্কয়ার প্লাস 12 স্কয়ার ইকুয়াল টু এটো ধৰা x স্কয়ার হ'ব ঠিক আছে তেনেহলে x 5 স্কয়ার সমান সমান 25 হ'ব প্লাস 12 স্কয়ার 144 ইকুয়াল টু x স্কয়ার
মানে x স্কয়ার ইকুয়াল টু 25 প্লাস 144 তাহলে x ইকুয়াল টু 25 প্লাস 144 সমান সমান কিমান হ'ব 961 169 এবার 169 এর স্কয়ার রুট কিমান 13 আমার অ্যানসারটা হয়ে যাব কিমান 13 সেন্টিমিটার x ইকুয়াল টু 13 সেন্টিমিটার বুঝি পেলা এতিয়া আমাক কি কৈছে যে পেরিমিটার কিমান বা পরিসীমা কিমান তাহলে পরিসীমা সমান সমান 5 যোগ 12 আমার x কিমান ওলাল 13 সেন্টিমিটার সমান সমান 5 আর 12 মিলি হয়ে আছে কিমান 17 আর 13 কিমান 30 সেন্টিমিটার এখন আমার অ্যানসারটা কি হয়ে গেল 30 সেন্টিমিটার বুঝি পেলা এখন এতিয়া হৈ যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 58 দিয়া আছে 154 ইনটু 18 ইকুয়াল টু এত এতিয়া এতৰ মান কিমান এখনৰ মান কিমান তেনেহলে আমাক দিয়া আছে কি 154 ইনটু 18 ইকুয়াল টু 2772 এটো আমাক দিয়া আছে আচ্ছা তেনেহলে আমি কি কৰিম 154 টো ৰাখি দিম ইয়াতে ডিভাইড কিমান আছে 1.8 মানে 18 টো ইফালে লৈ যাম 2772 18 টো তলত আহি ভাগ হৈ যাব ঠিক আছে 154 হ'ব ইকুয়াল টু 27 পয়েন্ট আছে 27 পয়েন্ট দিলু 0.72 তেনেহলে পয়েন্ট দিয়াৰ কাৰণে দুই ঘৰ আগত আমি পয়েন্টটো দিছো দশমিকটো দিছো সেই কাৰণে আমি 100 পূৰণ কৰিম ঠিক একেদৰে তলত কি কৰিলো 1.8 ইয়াতে আমাৰ 1.8 আছে সেই কাৰণে 1.8 দিলু এটো দিয়াৰ কাৰণে আমি কি কৰিম 10 পূৰণ কৰিম যেহেতু এক ঘৰ আগত দশমিক দিছো ইয়া শূন্য শূন্য আমাৰ বাদ দিয়া ঠিক আছে এতিয়া কি হ'ব 154 equal to 27.72 into 10 হ'ব 1.8 আমাৰ 10 টো আছে ইয়াতে এই 10 টো যেতিয়া সমান চিহ্নৰ ইফালে আনিবা তলত আহি ভাগ হৈ যাব তেনেহলে আমাৰ কি হ'ব 154 ভাগ 10 equal to 27.72 তলত 1.8 ঠিক আছে এবাৰ তলত যদি 10 আছে অপৰত কি হ'ব এক ঘৰ ইফালে দশমিক হৈ যাব তেনেহলে হেকত আমাৰ কি হ'ব 15.4 equal to 27.72 divided by 1.8 এইখনে আমাৰ কি এনসাৰটো আমাৰ কি হল এতিয়া সোয়া এইটোৰ লগত এইটো মিলিছে না নাই 27.72 divided by 1.8 এখানে এইটো আমাৰ এনসার হৈ যাব 15.4 এনসারটো আমাৰ বি নম্বৰটো এনসার হৈ যাব বুজি পালা নেক্সট কোৱেশ্চন লৈ আহা কোৱেশ্চন নম্বৰ 59 এজন ক্ৰিকেট খেলুৱৈয়ে 24 ইনিংছত গড় হিচাপে 28 ৰান সংগ্ৰহ কৰে তেওঁৰ গড় ৰান 29 হ'বলৈ 25তম ইনিংছত কিমান ৰান সংগ্ৰহ কৰিব লাগে প্ৰথম 24 ইনিংছত গড় কিমান 24 ইনিংস গড় হল 28 তেনেহলে মুঠ রান কিমান হল এটো আমি কৰিম কাউন্ট কৰিম তাৰ পাছত কি কৈছে গড় রান 29 হ'বলে 25তম ইনিংস মানে 25 ইনটু কিমান 29 রান কই তে দুইটা ইনটু কৰা 8 4 গুণ 32 2 8 2 গুণ 16 17 18 19 2 দি 8 2 2 গুণ 4 2 8 8 16 17 এক বাকি 4 1 5 6 ইয়াত 9 5 গুণ 45 এর 5 4 বাকি 9 2 গুণ 18 4 22 ঠিক আছে 22 তলত আহা 2 5 গুণ 10 2 2 গুণ 4 5 তেনেহলে যোগ কৰা 5 2 7 725 হল পিছৰ ইনিংছত এতিয়া আমি কি কৰিম
সো যেটা আমি কাউন্ট কৰিলো 720 পৰা কি কৰিম 672 বাদ দিয়া তেনেহলে 25তম ইনিংছত কিমান ৰান কৰিব লাগে হেতু ওলাই যাব তেনেহলে 5 ৰ পৰা 3 গলে 5 ৰ পৰা 2 গলে 3 ইয়াতে থাকিব 2 আৰু পৰা হাত গলে 5 এনসারটো আমাৰ কি হৈ যাব 53 এই ডি নম্বৰটো আমাৰ এনসার হৈ যাব বুজি পালা এখন আমাৰ 25তম ইনিংছত কি 53 ৰান সংগ্ৰহ কৰিব লাগিব এতিয়া আহে যোৱা আজিৰ শেষ কোৱেশ্চন নম্বৰ 60 এখন মহাবিদ্যালয়ত মুঠ ছাত্ৰ ছাত্ৰীৰ 3/5 অংশ লৰা 5 ভাগৰ 3 ভাগ লৰা আৰু ছোৱালীৰ সংখ্যা কিমান 800 লৰাৰ সংখ্যা কিমান লৰাৰ সংখ্যাও দিছে তেনেহলে সোয়া ধৰা মুঠ ছাত্ৰ ছাত্ৰী x আমি ধৰিলো এতিয়া ছোৱালীৰ সংখ্যা কিমান হ'ব তেনেহলে লৰাৰ সংখ্যা কি 5 ভাগৰ 3 ভাগ তেনেহলে 1 - 3/5 = 5 - 3 সমান 5 ভাগৰ 2 ভাগ হল কি ছোৱালী কিমান এটো ছোৱালী কিমান 5 ভাগৰ 2 ভাগ এতিয়া আমাৰ মুঠ সংখ্যাৰ কিমান সোয়া এতিয়া কি কৰিম আমি 5 ভাগৰ 2 ভাগ মুঠ হল কিমান x ৰ লগত পূৰণ দিলে কি হ'ব ছোৱালীৰ সংখ্যা কিমান ওলাই যাব 800 দিয়া আছে তেনেহলে ইটো যদি সলভ কৰা 2 আচ্ছা x টো ইফালে ৰাখি দিয়া 800 ইফালে 2/5 যেতিয়া ইফালে লবা কি হ'ব 5 টো ওপৰত যাব 2 টো তলত আহিব 2 যাব 400 বার 400 পূরণ 5 5 4 গুণ কিমান 20 2000 মুঠ ছাত্র ছাত্রী এতিয়া মুঠ ছাত্র ছাত্রী যদি 2000 হয় তাৰে পৰা ছোৱালীৰ সংখ্যা কিমান 800 তেনেহলে 2000 - 800 সমান কিমান হ'ব 1200 এটো লৰাৰ সংখ্যা কিমান হল 1200 এনসারটো হৈ যাব সি বুজি পালা এখন তো এয়াই আছিল আজি 2000 চনৰ পাটিগণিতৰ প্ৰশ্ন কাকত আমি নেক্সট যেটো আমাৰ ভিডিও আহিব তাত আমি কি কৰিম 2022 চনৰ পাটিগণিতৰ প্ৰশ্ন কাকতটো আমি সমাধান কৰিম ঠিক আছে তোমালোকক ধন্যবাদ সকলোকে থ্যাংক ইউ ইমান ধৈৰ্য সহকাৰে চালা